হয়ে যায় তার কারণে ভগবান ঈশ্বর আল্লাহ তার ওচৰত আমি যে প্ৰাৰ্থনা জনালোঁ সেই সৰ্বধৰ্ম লোকসকললৈ মোৰ নমস্কাৰ আৰু শ্ৰদ্ধা জনাইছোঁ। মোৰ বেছি কথা ক'ব লগা নাই। মই আজি নমিনেশ্যন দিবলৈ গৈ আছোঁ ডিচিৰ ওচৰত। আপোনালোকে ইয়াত ইমানে হাজাৰ হাজাৰ মানুহ আহি পেলাই সমবেত হৈছে। হয়তো আজি যিটো নমিনেশ্যনৰ ৰেলী ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ ৰেলী হয়তো হ'ব। অমিত শ্বাহ বা প্ৰধানমন্ত্ৰীয়েও আজি আমাৰ ৰেলীটো দেখিলে হয়তো ভাবিবলৈ বাধ্য হ'ব যে ভাৰতৰ কোন ঠাইত এনেকুৱা এজন প্ৰাৰ্থী ওলাল, দল ওলাল, যাক ইমান লক্ষ লক্ষ মানুহে সমৰ্থন দিয়ে। এইকাৰণে আপোনালোকক মই আজি মোৰ তৰফৰ পৰা অন্তৰৰ পৰা আকৌ মই শ্ৰদ্ধা জনাইছোঁ। আমি বড়ো আৰু অবড়োৰ বিভাজনক লৈ ৰাজনীতি কৰিব বিচৰা নাই, বৰঞ্চ এই নিৰ্বাচনৰ পিছত যদি মই লক্ষ লক্ষ জনতাৰ ভোট লৈ পেলাই জয়ী হৈ যাওঁ, তেতিয়া হয়তোবা BTD অঞ্চলত বড়ো অবড়োৰ উচ্চাৰণ সম্পূৰ্ণভাৱে বন্ধ হৈ যাব। কোনেও সাহস নকৰিব বড়ো অবড়োৰ বিভাজন ঘটাই পেলাই ৰাজনীতি কৰা নাযায়। এই কথাটো আজি বুজাব লাগিব সেইসকলক। এতিয়া এইটোতো বুজনি দিয়াৰ দায়িত্ব আপোনালোকৰ। বড়োসকলৰ যিমান অবড়োসকলৰ সিমান, যাৰ কাৰণে আপোনালোকে আগবাঢ়ি আহিছে। এজন বড়ো মানুহে বড়ো মানুহৰ যিমান কাম কৰে সমানে সমানে সকলো জনগোষ্ঠীৰ কাৰণেও যে কাম কৰিব পাৰে তাৰ প্ৰমাণ আমি দেখুৱাম এই নিৰ্বাচনৰ পিছত। নৱশৰণীয়া তেওঁ কোন? মোক জনোৱা মতে তেওঁৰ আচল নাম বোলে আছিল নৱকুমাৰ ব্ৰহ্ম। তেওঁতো অবড়ো মানুহ নহয়। ক'ৰ পৰা ওলাল অবড়োৰ ভগৱান হৈ? তেওঁ কিয় কেনেকৈ নিজকে অবড়োৰ ভগৱান সজাব খুজিছে? তেওঁতো অবড়ো নহয় নিজেও। এইটো একো নহয়। 2012 চনত কিবা গণ্ডগোল হ'ল, আৱেগিক এটা পৰিস্থিতি। এই সময়ত এই আৱেগটো ব্যৱহাৰ কৰি পেলাই তেওঁ এবাৰ MP হ'ল, কিন্তু টেঙা আম বজাৰত বাৰে বাৰে বিক্ৰী নহয়। এইবাৰ আৰু নৱশৰণীয়াক এই সুযোগটো নিদিয়ে। BPF আৰু নৱশৰণীয়াৰ মাজত কোনো পাৰ্থক্য নাই। নৱশৰণীয়াই অবড়োৰ ভোট পাবৰ কাৰণে কয় যে বড়োসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে, আৰু আগ্ৰামাও অবড়োসকলৰ ভোট পাবৰ কাৰণে কয় নাই নাই মই যে টকালৈকে বদলেন নহয়। অবড়োৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে বুলি ক'লে অবড়োবিলাকে ভাল পাই ভোট দিয়ে, বদলেন নহয় বুলি ক'লেও অবড়োবিলাকে ভোট দিয়ে। অবড়ো মানুহবিলাক ইমানটো বুৰ্বক হৈ থকা নাই, বুৰ্বক বনাবলৈ চেষ্টা কৰিছে। আজি ইমান যে বুৰ্বক হৈ থকা নাই এইটো প্ৰমাণ কৰি দেখুৱাব লাগিব। মই খেলা নাই আজি নিৰ্বাচন, মই প্ৰাৰ্থী হ'ব পাৰোঁ। এই নিৰ্বাচন কিন্তু মই খেলা নাই। কোনে খেলিছে? খেলিছে আপোনালোকে, লক্ষ লক্ষ জনসাধাৰণ ৰাইজে খেলিছে। এই নিৰ্বাচনত জিকাৰ দায়িত্ব জনগণৰ ৰাজ্যত মোৰ নহয়। মই ব্যক্তিগতভাৱে মই এজন কেণ্ডিডেট হিচাপে থিয় দিছোঁ। হাৰিলেও জিকিলেও জনগণৰ ৰাজ্যৰে হ'ব। সেইকাৰণে আজি মই জনগণৰ ৰাজ্যক এটা আহ্বান জনাব বিচাৰিছোঁ। এটা মহৎ উদ্দেশ্য ইয়াত লুকাই আছে। এই মহৎ উদ্দেশ্যক সফল কৰি তুলিব লাগিলে চব জনগোষ্ঠীৰ চব মানুহে প্ৰতিটো ঘৰত সিদ্ধান্ত লওক
যে এই নিৰ্বাচনত প্ৰতিটো ঘৰত UPPLৰ জয় হ'ব, প্ৰতিটো গাঁৱত UPPLৰ জয় হ'ব, প্ৰতিটো ভোট চেণ্টাৰত UPPLৰ জয় হ'ব। তেতিয়া হাগ্ৰামা আৰু নৱচৰণীয়া এই দুটা দলৰ যিটো ঘৃণনীয় ৰাজনীতি, বিভাজনমুখী ৰাজনীতি চিৰকালৰ বাবে অন্ত পৰিব, চিৰকালৰ বাবে শেষ হৈ যাব। এনেও আজি কিন্তু শব্দৰাবা কংগ্ৰেছৰ কেণ্ডিডেট হোৱাৰ পিছত নৱচৰণীয়াৰ ঠাই স্থানটো শব্দৰাবাই ইতিমধ্যে লৈছে, শব্দৰাবাই লৈছে ইতিমধ্যে। শব্দৰাবাই আজি নৱচৰণীয়াৰ স্থানটো লৈছে। নৱচৰণীয়া শব্দৰাবাৰ পিছত পৰি গ'ল। এতিয়া BPF আৰু কংগ্ৰেছৰ মাজত যুদ্ধ। দ্বিতীয় স্থানটো কোনে ল'ব? প্ৰথম স্থানটো UPPLে। কাৰণ আজি আপোনালোকে প্ৰমাণ পাইছে, নৱচৰণীয়া নিজৰ স্পীচত প্ৰত্যেকবাৰতে কৈছে মোৰ যুদ্ধ UPPLৰ বিৰুদ্ধে হ'ব। হাগ্ৰামা মহিলাৰে প্ৰত্যেকটা স্পীচত ক'ব লগা হৈছে মোৰ যুদ্ধ UPPLৰ বিৰুদ্ধে হ'ব। আৰু কংগ্ৰেছেও আজি কৈছে UPPLৰ লগতে যুদ্ধ কৰিব লাগিব। ইতিমধ্যে এই তিনিটা দলে UPPLক বিজয়ী কৰি দিছে, বিজয়ী কৰি দিছে, কোনো চিন্তা নাই। যোৱাকালি তেওঁলোকৰ নমিনেশ্যন হ'ল। প্ৰমীলা ৰাণী ব্ৰহ্ম নমিনেশ্যন দিবলৈ যাওঁতে কেইশজন মানুহ তাৰ লগত আছিল, মাত্ৰ 500জনমান মানুহ আছিল প্ৰমীলা ৰাণী ব্ৰহ্মৰ লগত। আৰু নৱচৰণীয়াৰ লগত কোন আছিল? নৱচৰণীয়াৰ লগত মাত্ৰ 1500-2000 মানুহ আছিল। এই মানুহজনে কিন্তু 6 লাখ ভোট পাই পেলাই বিজয়ী হৈছিল যোৱাবাৰ ইলেকশ্যনত। এতিয়া ক'ত হেৰাল? 2000মান মানুহ আহি গ'ল। কিন্তু আমাৰ কি হ'ল? সৰ্বকালৰ ৰেকৰ্ড ভাঙি দিলোঁ আমি, অসমৰ ৰেকৰ্ড ভাঙি দিলোঁ আমি। অথচ ভাৰতবৰ্ষৰ ৰেকৰ্ড আমি ভাঙি দিম, কাৰণ আমি মহৎ উদ্দেশ্য লৈ পেলাই ইলেকশ্যন খেলিম। আমাক শান্তি লাগে, বড়ো সমস্যা সমাধান কৰিব লাগে বুলি যদি আমি কৈছোঁ, ইয়াৰ অৰ্থ হ'ল যে ইয়াত যাতে অশান্তি আৰু নাথাকে, শান্তি স্থায়ী হৈ যায়। এইটো ভয় দেখুৱাই পেলাই ৰাজনীতি কৰা মানুহকে শান্তি বিচৰা নাই, আমি বিচাৰিছোঁ। थांगोन ओंखायनो नोंथांमोना जिरायथो। आङो जोंनि केन्डिडेट आरो UPPLनि आफादगिरि उर्फा बरा ब्रह्मनो दसे समय हगारबाय। आरो लोगोसे आं गेजेराव खावलायनो लुबैदों भटार कार्ड Party